বন্ধু বান্ধৱীসকল আজি মোৰ ৰেচিপিটোত এয়া হাঁহৰ মাংস এয়া পিঁয়াজ ললোঁ আৰু এয়া আদা নহৰু পেষ্ট ডালচেনি লং ইলাচি আৰু এয়া কোমোৰা আৰু এয়া আলু এতিয়া মই কেৰাহীখন পাতি লৈছোঁ আৰু এয়াতে এতিয়া তেল দি দিম এয়া মই তেল দি দিছোঁ হাঁহৰ মাংসটো এনেও তেল ওলায় সেইবাবে মই বৰ বিশেষ বেছি তেল ইউজ কৰা নাই এয়া তেলখিনি ভালকৈ গৰম হ'লে ইয়াতে মই পিঁয়াজখিনি দি দিম বন্ধু বান্ধৱীসকল হাঁহৰ মাংসটো শৰীৰৰ বাবে এনেও বহুত উপকাৰী বুলি কোৱা হয় বিশেষকৈ হাৰ্টৰ পেচেণ্ট যিবিলাকৰ হাৰ্টৰ হাৰ্টটো দুৰ্বল হয় সেইবিলাকক সবল কৰিবলৈ হাঁহৰ মাংসটো বিশেষ উপকাৰী আছে তেল গৰম হৈছে আৰু এতিয়া মই ইয়াতে পিঁয়াজ দি দিম এয়া পিঁয়াজ দি দিলোঁ আৰু এতিয়া এয়া অলপ ভালকৈ লৰাই দিম এয়া মই লৰাই দিছোঁ আৰু ল' ফ্লেম কৰি অলপ সময় সিজিবলৈ দিম পিঁয়াজখিনি মোৰ পিঁয়াজখিনি প্ৰায় হৈছে আৰু এতিয়া ইয়াতে মই সিজিছে ইয়াতে মই এয়া ডালচেনিখিনি দি দিম এয়া দি দিছোঁ আৰু লং ইলাচিকেইটাও দি দিম এয়া লৰাই দিম আৰু ইয়াতে আদা নহৰু পেষ্টখিনিও দি দিম এয়া আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে মই ইয়াক ধুনীয়াকৈ ভাজি থাকিম আৰু ইয়াতে অলপমান হালধি দিম এয়া হালধি দিলোঁ আকৌ অলপ লৰাই দিম গেছটো ল' ফ্লেম কৰি ৰাখিম মই আৰু এতিয়া ইয়াতে মই কাটি থোৱা কোমোৰাখিনি দি দিম এয়া মই কাটি থোৱা কোমোৰাখিনি লৈছোঁ লৈ আৰু এতিয়া ইয়াতে মই দি দিম এয়া মই কাটি থোৱা কোমোৰাখিনি দি দিছোঁ কোমোৰা মই অলপ সৰহকৈ দিছোঁ যিহেতু মাংসৰ পৰিমাণটো অলপ বেছি সেইবাবে মই সৰহকৈ দিছোঁ এয়া আলু দি দিছোঁ ইয়াতে আলু দিছোঁ আৰু এতিয়া ধুনীয়াকৈ লৰাই দিম এয়া লৰাই দিছোঁ আৰু এতিয়া ইয়াতে আমাৰ হাঁহৰ মাংসখিনিও দি দিম আৰু ইয়াতে এতিয়া এয়া হাঁহৰ মাংসখিনিও দি দিছোঁ এয়া আৰু এতিয়া এইখিনি ভালকৈ লৰাই দিম এয়া লৰাই দিছোঁ
আৰু এইখিনি এতিয়া অলপ সিজিবলৈ মই ঢাকি দিম আমাৰ মাংস ৰেডি হৈছে আৰু এতিয়া মই ইয়াতে সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ এয়া আৰু এতিয়া ইয়াতে মই মছলা এড কৰিম প্ৰথমতে মই দিছোঁ জিৰা পাউডাৰ এয়া জিৰা পাউডাৰ এড কৰিছোঁ যিহেতু হাঁহৰ মাংস সেইবাবে মছলা আৰু জিৰা পাউডাৰ অলপ বেছিকৈ দিবই লাগিব বন্ধু বান্ধৱীসকল মই কেৰাহীটো মাৰ্ক নকৰিব যিহেতু মোৰ কেৰাহীটো সৰু সেইবাবে মই আণ্টি এজনী কেৰাহীটোকে আনি ব্যৱহাৰ কৰিব লগা হ'ল চ' প্লিজ কেৰাহীটো মাৰ্ক নকৰে যেন এড কৰিম তাৰপিছত এড কৰিম মই মিট মছলা তাৰপিছত মই ভালকৈ লৰাই দিম গোটেইখিনি মছলা মই ইয়াতে এড কৰিলোঁ কৰি মই ভালকৈ লৰাই দিলোঁ আৰু এতিয়া এইখিনি মই অলপ সিজিবলৈ ঢাকি দিম হাঁহৰ মাংস প্ৰায় হৈছে ইয়াতে মই 250 ml মান পানী এড কৰিলোঁ কৰি এয়া মোৰ হাঁহৰ মাংস প্ৰায় ৰেডি হৈছে বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে কোমোৰাৰ লগত হাঁহৰ মাংস খাব পাৰে এয়া কিন্তু মই প্ৰায় 10 মিনিটছমান সময় ঢাকি পেলাই থৈ দিছিলোঁ তাৰপিছতহে মই এতিয়া এয়া চাইছোঁ ঢাকনিখন খুলি দিছোঁ আৰু এতিয়া প্ৰায় হৈ গৈছে খাবলৈ মই টেষ্ট কৰিছোঁ একদম ক্লিয়াৰ হৈছে আল্টিমেট হৈছে সেইবাবে মই এতিয়া গেছৰ চুইচটো অফ কৰিম বন্ধু বান্ধৱীসকল আপোনালোকেও হাঁহৰ মাংস এনেকৈ বনাই খাব কিন্তু হাঁহৰ মাংসটো সদায় বেলেগ মাংসতকৈ অলপ বেছি সময় সিজাব লাগে সেইবাবে অলপ বেছি সময় সিজাব ঢাকি থৈ পেলাই অকণমান স্লাইড পানী দি সিজাই থাকিব তাৰপিছত খাবলৈ বেছি ধুনীয়া লগা হয় আৰু মাংসটো লিকতা নহয় আৰু এতিয়া খাবলৈ ৰেডি হ'ম আৰু বন্ধু বান্ধৱীসকল মই পুনৰবাৰ কৈছোঁ মোৰ ভিডিঅ'টো যদি নতুন তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটো চাই আছে সেইসকলক কৈছোঁ যে থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যিহেতু মোৰ মাংসৰ পৰিমাণ বেছি চ' মই মোৰ কেৰাহীটো নোৱাৰিলোঁ